হেল্ল' গাইজ, আপোনালোকেতো শুনি আছে বৰ্তমান আমাৰ অসমতো মিয়া খালিফা ওলাইছে মানে এনেকুৱা ডেঞ্জাৰ মিয়া খালিফা মানে কি হ'ল এনেকুৱা ডেঞ্জাৰ হয় মিয়া খালিৰ পৰা অধিক মানে ফাষ্ট গৈ আছে আৰু মানে ইহঁতৰ ভাষাটো লৈ এনেকুৱা শুনিবলৈ নোৱাৰে মানে ফেমিলিৰ ওচৰত সিহঁতৰ মানে ভিডিঅ'টো চাবলৈ নোৱাৰে এনেকুৱা হৈ গ'ল মানে কি ক'ম সিহঁতক বহিৰাজ্যত গৈ মানে এনেকুৱা অশ্লীল ভাষাৰে ভিডিঅ' বনাই মানুহৰ মানে উপায় নাই আৰু আপোনালোকে এই ভিডিঅ'টো চাই লওক আগতে চাই So hey guys, মই আজি আহি গলো আকৌ এবাৰ নতুন কৰি তুলসী বৰা বুছত জলকীয়া খমাবৰ কাৰণে এইটো ৰেন্ডি আছে না অসমৰ এটা ৰেন্ডি গুৱাহাটীত থকা ৰেন্ডি তুলসী বৰা এই জহৰি বোলে বুছত জলকীয়া বেছি কৰি দিব লাগে কমকে দিলে বোলে তাৰ খুজুতি নকমে ঠিক আছে তো জহৰি মিয়া চুদা কোৱা মিয়াৰ কেলা বহুত দীঘল কেলা তোক খুমাই দিলে নহয় তোৰ বুছে দি কিনে তেজ ওলাই যাব এনেকুৱাকে তেজ ওলাই দিব তোৰ বছৰৰ পৰা তই গমেই নাপাবি কেলা মিয়াৰ চেট যি দীঘল মিয়াৰ লগত লাগিব নাহিবি লাগিলে তোক বহুত চুদিব দেই দি কিনে ফেন ওলাই দিব জহৰি মাক চুদু ৰেন্ডি মিয়াক কথা কোৱাৰ আগত মোৰ লগত একবাৰ লাগি লবি তাৰপিছত মিয়াক ধৰি কিনে কথা কবি গম পাইছা ৰেন্ডি মাক চুদু গুৱাহাটীৰ ৰেন্ডি তুলসী বৰা তোৰ বছৰ দি কিনে এইটো সোমাই দিম তোৰ বছে যোনে যোনে মোৰ চেনেলত নতুনকৈ আহিছে সকলোৱে যাতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰে আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰি দিব আৰু সকলোৱে যাতে শ্বেয়াৰ কৰি দিয়ে আৰু দেখাই পালে সকলোৱে বন্ধুসকল মানে এনেকুৱা বেয়া সিহঁতৰ মুখৰ ভাষাটোৱে এনেকুৱা বেয়া মই মানে শুনি এনেকুৱা আচৰিত লাগিছে যে এই কি ক'ম আৰু মানে ক'বলৈ মানে ভাষাই নাই মোৰ এনেকুৱা বেয়া অৱস্থাত আহিছে ইহঁতক মানে ধৰি লৈ এনেকুৱা কোবন দিব লাগে মই পালোঁ হ'লে কি কৰিলোঁ হয় ওচৰত মানে এনেকুৱা বেয়া ভাষা মানে ইহঁতৰ কৈও মানে লাভ নাই আপোনালোকেতো দেখি আছে মানে সকলোৱে যাতে এই ভিডিঅ'টোত এনেকুৱা শ্বেয়াৰ কৰি দিয়ে এনেকুৱা শ্বেয়াৰ কৰ সকলোৱে শ্বেয়াৰ কৰি দিব আৰু যোনে যোনে মোৰ পেজত নতুনকৈ আহিছে সেইসকলে ফ'ল' কৰি দিব আৰু তো আজিৰ ভিডিঅ'টো ইমানতে লগৰীয়াসকল মই আৰু নেক্সট ভিডিঅ'ত নতুনকৈ ভিডিঅ' আনি আছোঁ আপোনালোকৰ ওচৰত আজিৰ ভিডিঅ' সেই সমাপ্ত